হে গাইজ আজি জোনবিল মেলালৈ বুলি ওলালোঁ। আজি জোনবিল মেলাৰ দ্বিতীয় দিন। লগত যাব পোনাদা, সীমান্ত, দিব্য আৰু সমুদ্ৰ। ইহঁতক ৰখাই ৰখাই বহুতেই দেৰি কৰালোঁ আৰু পাই গ'লোহি বৰ্তমান মৰিগাঁও টাউন। বহুত ভিৰ ভাৰ হয়, কিন্তু এইবছৰ ভিৰটো অলপ কম। জাগি ভকত গাঁৱৰ দলংখন নোহোৱাৰ কাৰণে গাড়ীখন পাৰ্ক ইটো ছাইডে কৰিলোঁ আৰু এনেকৈ আমি পাই গ'লোহি। গেটখন পোৱাৰ পিছত আকৌ ইহঁতকেইটাই ক'লে ফটো উঠাত ইহঁতকেইটা আকৌ মেইন। তো এনেকৈ আমি ভিতৰলৈ, আমাৰ মেইন মাকচাদটো হ'ল ইয়াত ট্ৰেডিশ্যনেল বস্তুবোৰ খাবলৈ অহা। তো ইয়াতে হয় বিনিময় প্ৰথাটো আজি ৰাতিপুৱাতেই হৈ গ'ল। তো এতিয়া আমি দিব্যই কৈ আছে বোলে কিবা এটা খাব লাগে। তো খাব লাগে বুলি কওঁতে আমি ক'লোঁ পৰ্ক ষ্টিক লৈ লওঁ, তাৰপিছত আৰু এনেকৈ কেঁকুৰা পোৰা ট্ৰেডিশ্যনেল যিবিলাক হয়। আৰু এইটো এইবাৰ নতুনকৈ ওলাইছে, এনেকৈ বোলে নাভাগি একো। তো মেলাত এনেকৈ ঘূৰি ফুৰাৰ হোৱাৰ পিছত সন্ধিয়াও হ'ল, তো ভাবিলোঁ ঘৰা ঘূৰি যোৱাই ভাল। তো ব্লগটো এনেকৈ আছিলে, কেনেকুৱা লাগিলে কমেণ্টত জনাব।